কবিতাৰ শিৰোনাম কোনে কয় আমি অহংকাৰী নহয়। কবি কামেশ্বৰ বৰা, আবৃত্তি অময়া বৰা। আমাৰ এটা মন থাকিও চিন্তা নকৰোঁ সেইজনৰ কথা, যিজনে উৰেটো জীৱন ভুগি আছে মানসিক ৰোগত। আমাৰ আছে এযোৰ চকু, আছে দৃষ্টি, তথাপিও সহায় নকৰোঁ সেইজনক, যিজনে সামান্য দৃষ্টিৰ অভাৱত অজানিতে ঘাইপথত মৃত্যুক সাৱটি লয়। আমাৰ দুখন কাণো আছে, নুশুনো কেৱল আনৰ দুখৰ কান্দোন অথবা হুমুনিয়া। আমাৰ দুখন হাত থাকিও সহায় নকৰোঁ সেইজনক, যিজনে উৰেটো জীৱন নিজৰ চোলাটো পিন্ধাত কষ্ট অনুভৱ কৰে। আমাৰ এখন বুকু থাকিও অনুভৱ নকৰোঁ আনৰ দুখ অথবা সুখৰ অনুভূতি। আমাৰ দুখন ভৰি থাকিও সহায় নকৰোঁ সেইজনক, যিজনে জীৱনভৰ নৰিয়াত কটায়, তথাপিও কয় আমি হেনো অহংকাৰী নহয়। ধন্যবাদ।